45,000 220 কণ্ডিশ্যন চাই লওঁ। হেল্ল' আমাৰ ইউটিউব ফেমিলি, মোক ছাপোৰ্ট কৰি আগবঢ়াই লৈ যাই থাকক। আপোনালোকলৈ ভাল ভাল ভিডিঅ' দিবলৈ আমি চেষ্টা কৰিম। আজি গৈ আছোঁ চাৰিআলি, মৰিগাঁও চাৰিআলি। আমাৰ কিয় গৈ আছোঁ গম পাই যাব, ভিডিঅ'টো চাই থাকিলে গোটেইখিনি গম পাই যাব, চাই ভাল পাব ভিডিঅ'টো। এনেকৈ আহি বেলতলি পাৰ হ'লোঁ। বেলতলি পাৰ হোৱাৰ পিছত আৰু মৰিগাঁও টাউন পামেই আৰু, প্ৰায় অলপমান বাকী আছে। এনেকৈ আহি পাই গ'লোঁ মৰিগাঁও টাউন। আমি যাব লাগিছিল এইফালে চিধা, কিন্তু এইফালে ৰাস্তাৰ কাম কৰি থকাৰ বাবে এতিয়া আমি অলপমান ঘূৰি পেলাই যাব লাগিব। তো এইফালে আমাৰ বিহুতলি হৈ এইফালে ৰজাগড় ৰাস্তাটো দি বাটটো দি ঘূৰি পেলাই আমি যাব লাগিব। গাড়ী আজিকালি মৰিগাঁও টাউনত বহুত গাড়ী হৈ গৈছে আৰু ৰাস্তাও বহুত আহল বহল হৈছে। এনেকৈ আহি আমি গান্ধী ভৱন পালোঁ। গান্ধী ভৱন পাৰ হৈ পেলাই গাৰ্লছ স্কুলৰ মুখেদি হৈ পেলাই ফাইনেলি আমি যিখিনি জেগালৈ আহিব বিচাৰিছিলোঁ সেইখিনি জেগা পাইছোঁৱেই আৰু। চাই থাকক, ভিডিঅ'টোত গম পাই যাব ক'ত আহিছোঁ, কিয় আহিছোঁ। আমি সকলোখিনি সবিশেষ দেখাই আছোঁ, চাই থাকক ভিডিঅ'টো। এয়া আমাৰ লগত আছে, চাওক কোন আছে আমাৰ লগত। এয়া হ'ল নন্দদা, এখেতে হ'ল ডিলাৰৰ অ'নাৰ হয়। আপোনালোকে চাগে ভাবি আছে কিহৰ ডিলাৰ, কি কথা। এইখন আমাৰ মৰিগাঁও টাউনৰ ছেকেণ্ড হেণ্ড বাইকৰ ডিলাৰ হয়। ইয়াতে আপুনি যিকোনো বাইক পাই যাব। এতিয়া দাদা কেইজনমানে দেখাব বাৰু বাকীখিনি। ভাই আৰু এইফালে আমজেদ দা, আমজেদ দা ঘৰ মৰিগাঁও, আৰু ডিলাৰটো নন্দদাৰে হয়। ডিলাৰ ষ্টাফ হয়, এইকেইজন সকলো ষ্টাফে হয়, সিহঁতে বাইক কালেকশ্যন কৰে। তাৰপিছত আপোনালোকক দেখুৱাব, আমাৰ আমজেদ ভাইয়ে দেখুৱাব আৰু দেৱাশিষ ভাইয়ে দেখুৱাব যে কি বাইক আছে ইয়াত। আমি গোটেইখিনি সবিশেষ দেখাই আছোঁ আপোনালোকক, চাই থাকক আমাৰ ভিডিঅ'। আমজেদ ভাইয়ে দেখাই আছে কি বাইক আছে ইয়াত। এখন আছে আপোনাৰ, এখন নিউ মডেলে, বাইকখন পূৰা টপ কোৱালিটি হয়। বাইকখন এতিয়াও ডিলাৰ শ্ব'ৰুমত থকা নিচিনা লাগি আছে, চাওক পূৰা নিউ S01D হয়। তাৰপিছত এইফালে দেখা পাব, এইফালে জিক্সাৰো আছে। এইফালে আমজেদে দেখাই আছে এক্টিভা, হণ্ডা চাইন, তাৰপিছত চুজুকি জিক্সাৰ, তাৰপিছত এখন পালচাৰ 150 চাগে নে 180, 150 হয়। এইফালে হিৰ' স্কুটি এখন দেখা পাব। তাৰপিছত এইফালে স্প্লেণ্ডাৰ আছে, আৰু আছে বাইক দেখুৱাই আছে। গ্লেমাৰ বিচাৰি থকা গ্ৰাহকসকললৈ গ্লেমাৰ ইয়াত নন্দদা ডিলাৰত গ্লেমাৰ বেছি উপলব্ধ আছে। আমজেদ দা, কণ্ডিশ্যন কেনেকুৱা গ্লেমাৰখনৰ? কণ্ডিশ্যন আমজেদে কোৱা মতে কণ্ডিশ্যন ঠিকেই আছে। এইখনো এখন আছে নিউ মডেলৰ, এইটো চাওক, চাব পাৰে। এইখনো কণ্ডিশ্যন পূৰা ফুল ধুনীয়াই হৈ আছে। এখন গ্লেমাৰ আছে এছ কালাৰ আৰু এছ ব্লেক। বুলেট আছে ৰয়েল এনফিল্ডৰ ব্লেক কালাৰ। এখন পালচাৰ নিউ 150 ডুৱেল ডিজৰ, চাব পাৰে আপোনালোকে বাইকখন। বাইকখন বেছি দিনৰ নহয় চাগে, এতিয়া আমজেদে কোৱা মতে এই বাইকখন বোলে 1.5 বছৰ হৈছে। 1.5 বছৰৰ বাইক, 2 বছৰ সোমাব আৰু। ইঞ্চুৰেঞ্চটো আৰু 5 বছৰ থাকে, আজিকালি আছেই চাগে। এইফালে চাব পাৰে এফজেড আছে, আপোনাৰ হোৱাইট ব্লেক হয়। তাৰপিছত এইফালে TVSৰ জুপিটাৰ এখন আছে। TVSৰ স্কুটি লাগিলে ইয়াত আহি যাব পাৰে, TVSৰ স্কুটি পাই যাব। তাৰপিছত এখন মেষ্ট্ৰিঅ', হিৰ' ডিলাৰৰ মেষ্ট্ৰিঅ'। বাইক বহুত আছে, কি লাগে আপোনাক? পালচাৰ 150 লাগে, এভিয়েটৰ লাগে, গোটেইখিনি পাই যাব ইয়াতে। চাই লওক, এখন ৰয়েল এনফিল্ড হয়, গুড কণ্ডিশ্যন, কণ্ডিশ্যন গুড হৈ আছে। এখনৰ দাদাই ক'লে 85,000 আহিব। এইখনৰ কণ্ডিশ্যন ঠিক আছে, চাই লওক। তাৰপিছত এই কাৰখনো আছে, এল্টো 800 হয়। তাৰপিছত চাওক, এল্টো 800 খালি ক্লিন কৰিব বাকী আছে, ক্লিন কৰিলে গাড়ীখন ক্লিয়াৰ হৈ যাব। তাৰপিছত আপোনাৰ এল্টোখন চাই ল'ব পাৰে, টায়াৰ চায়াৰ কণ্ডিশ্যন গুড কণ্ডিশ্যন হৈ আছে। ইণ্ডিয়াৰটো চাই লওক, ইণ্ডিয়াৰটো চাই লওক, ইণ্ডিয়াৰটো ঠিকে আছে, টায়াৰৰ কণ্ডিশ্যন গুড হৈ আছে। এইটো ফ্ৰণ্ট ঠিকে
গুদামত আহিছে গাড়ীয়ে আছে কি গাড়ী লাগে আপোনাক এনি গাড়ী ইয়াত এভেইলেবল হ'ব ডিছপ্লেত এতিয়া নন্দদাৰ নাম্বাৰটো শ্ব' হ'ব বাৰু মই দি দিম নাম্বাৰটো তেখেতৰ কণ্টেক্ট নাম্বাৰটো 220 45,000 220 কণ্ডিশ্যন চাই লওক কণ্ডিশ্যন বহুত হৈ আছে চাই লওক এখন চাওক 220 কণ্ডিশ্যন অল গুড ভিডিঅ'টো এতিয়া শেষ কৰিব লাগিব আপোনালোকে যদি ভিডিঅ'টো চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো লাইক এটাও কৰি দিব